নমস্কাৰ বন্ধুসকল, আমাৰ ষ্টাডি PNRD চেনেলৰ আন এটা ভিডিঅ'লৈ সকলো বন্ধুক স্বাগতম জনাইছোঁ। আৰু আজি বেছি কথা নকয় আমাৰ প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ কোনগৰাকী মহান নেতাৰ 2008 চনৰ 11 নৱেম্বৰত শতবৰ্ষত পালনৰ পৰা উক্ত দিনটো ৰাষ্ট্ৰীয় শিক্ষা দিন হিচাপে পালন কৰি অহা হৈছে। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদ। বন্ধুসকল, এতিয়া আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো হ'ল আজি নৱেম্বৰত ব্ৰাজিলত অনুষ্ঠিত হোৱা ব্ৰিক্স চাইণ্টিষ্ট ফৰাম কনক্লেভৰ সন্মিলনত যুৱ প্ৰতিভাৰ শিতানত ভাৰতৰ কোনজন উদ্ভাৱকক এইবাৰ ব্ৰিক্স ইনভেণ্টৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবি সুৰেশক ব্ৰিক্স ইনভেণ্টৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল। এতিয়া আমাৰ তৃতীয় নম্বৰ প্ৰশ্নটো হ'ল আন্তৰ্জাতিক মুদ্ৰা নীতি IMFৰ মুখ্য অৰ্থনীতিবিদৰ পদবী দখল কৰা ভাৰতৰ মহীশূৰত জন্ম লোৱা প্ৰথম মহিলাগৰাকী কোন? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অঞ্জুলা কান্ত। বন্ধুসকল, অঞ্জুলা কান্ত ভাৰতৰ প্ৰথম মহিলা, মহীশূৰত জন্ম হৈছিল। তেওঁ হৈছিল প্ৰথম মহিলা আন্তৰ্জাতিক মুদ্ৰা নীতিৰ অৰ্থনীতিবিদ পদবী দখল কৰা প্ৰথম মহিলা। আৰু আজি আমাৰ চতুৰ্থ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন চহৰত সৰ্বপ্ৰথমে অক্সিজেন বাৰ খুলি ভয়ংকৰ প্ৰদূষণৰ পৰা নিস্তাৰ পোৱাৰ কৌশল অৱলম্বন কৰি অভিলেখ গঢ়িছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ল দিল্লীত ভাৰতৰ প্ৰথম অক্সিজেন বাৰ খুলি ভয়ংকৰ প্ৰদূষণৰ পৰা নিস্তাৰ পোৱাৰ কৌশল অৱলম্বন কৰিছে। আজিৰ 5 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ ভাৰতৰ কোন ঠাইত জাপানৰ এক দূৰসংযোগ ব্যৱস্থা নিৰ্মাণকাৰী কোম্পানীৰ সহযোগিতাত ছাবমেৰিন কেবল ব্যৱস্থাপনা কৰি 2020 চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে কাৰ্যকৰী কৰা হৈছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ল কেৰালা আৰু শ্ৰীলংকাৰ মাজত। বন্ধুসকল, এতিয়া আমাৰ আজিৰ 6 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত যোৱা 1 নৱেম্বৰৰ দিনা ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে বহিৰাগত সকলৰ বাবে পঞ্জীয়নৰ ব্যৱস্থাৰ সংশোধন কৰাৰ বাবে এক নতুন আইনৰ প্ৰস্তুত কৰাৰ প্ৰস্তাৱ লয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মেঘালয়ত উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে সংশোধন আইন ব্যৱস্থা প্ৰস্তুত কৰে। বন্ধুসকল, আৰু আজিৰ নেক্সট 7 নম্বৰ প্ৰশ্নটো হ'ল অতি শেহতীয়াকৈ ভাৰতৰ প্ৰস্তুত তথা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত টাইফয়েডৰ চিটা নিজ দেশত সৰ্বপ্ৰথমবাৰৰ প্ৰয়োগ কৰিবলৈ কোন দেশৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ল পাকিস্তানী। অতি শেহতীয়াকৈ ভাৰতত প্ৰস্তুত কৰা তথা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত টাইফয়েডৰ চিটা নিজৰ দেশত সৰ্বপ্ৰথমবাৰৰ প্ৰয়োগ কৰিছিল পাকিস্তানত। বন্ধুসকল, এতিয়া আমাৰ আজি নেক্সট 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে পূৰ্ব জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতে শেহতীয়াকৈ কোন দেশৰ নাগৰিকক আহি পোৱা মাত্ৰে ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ল সংযুক্ত আৰব। বন্ধুসকল, এইটো কি ভুল হৈছে, ইয়াত আৰব হ'ব, এইটো লিখাতে ভুল হৈছে। বন্ধুসকল, সংযুক্ত হৈছে ভাৰত চৰকাৰে পূৰ্ব জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতে শেহতীয়াকৈ আৰব দেশৰ নাগৰিকক আহি পোৱা মাত্ৰই ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধুসকল, এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হ'ল আজিৰ 9 নম্বৰ প্ৰশ্নটো 1950 চনৰ 26 জানুৱাৰীৰ পিছদিনাৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে 2019 চনৰ 18 নৱেম্বৰৰ দিনা কোনে শপত বাক্য পঢ়ি কাৰ্যভাৰ লয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শৰৎ অৰবিন্দ বোবডে। বন্ধুসকল, এইটো বোবডে হ'ব। শৰৎ অৰবিন্দ বোবডে 2019 চনৰ নৱেম্বৰৰ দিনা শপত বাক্য পঢ়ি কাৰ্যভাৰ লয়। বন্ধুসকল, তারপর আজির নেক্সট আর লাস্ট প্রশ্নটা হল
প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ নতুন চেয়াৰমেন হ'ল বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অভিক সৰকাৰ প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ নতুন চেয়াৰমেন বন্ধুসকল এইখিনিয়ে ভিডিঅ'বোৰ চাই কেনে লাগিলে ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰক যিসকল বন্ধু-বান্ধৱীয়ে অসমৰ বা যিকোনো চৰকাৰী জবৰ প্ৰস্তুতি লৈ আছে সকলো বন্ধু-বান্ধৱীক এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকক তো এইখিনিয়ে বন্ধুসকল চোৱাৰ বাবে ধন্যবাদ থেংক ইউ জয় আই অসম